আজি মই বনালোঁ মচুৰ দাইলৰ ডালিয়া। আপোনালোকে বাৰু ডালিয়া খাই ভাল পায়নে? মই কিন্তু বৰ ভাল পাওঁ। সেয়ে আজি একেবাৰে সাধাৰণভাৱে ডালিয়া আঞ্জাখন বনালোঁ। তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলালোঁ। আপোনালোকে হয়তো বহুতে জানেই, তথাপিতো মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়াওঁ বুলি ল'লোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুৰবী প্ৰিয়াৰ মোৰ চেনেলৰ প্ৰথম ৰেচিপি ব্লগটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ডালিয়াৰ বাবে প্ৰথমতে 15 মিনিটমান মই মচুৰ দাইলখিনি তিয়াই ৰাখিলোঁ। তাৰপিছত দাইলখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া মই ল'ম এটা আলু, বিলাহী, পিঁয়াজ এটা আৰু কেঁচা জলকীয়া দুটা। এইখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। চাওক, মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এখন কেৰাহী গেছত উঠাই লৈছোঁ। কেৰাহীখন অলপ গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত মই দিছোঁ ইয়াত মিঠাতেল অলপ। মিঠাতেলটো মই একেবাৰে কম পৰিমাণে ব্যৱহাৰ কৰোঁ। তাৰপিছত এতিয়া তেলখিনি গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত মই ইয়াত কাটি লোৱা আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। অলপ ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি মই দি লৈছোঁ গোটেইখিনি। তাৰপিছত এখন হেতাৰে এতিয়া লৰাই দিছোঁ। অলপ সময় মই এনেদৰে লৰাই থাকিম। চাব, আলুখিনি অলপ সিজি অহাৰ পিছতে গেছটো মই একেবাৰে কমাই থৈছোঁ, কাৰণ আলুটো নহ'লে দেই যাব ওপৰখিনি। অলপ সময় লৰাই থকাৰ পিছত চাওকচোন, ৰংটো ইমান ধুনীয়াকৈ আহিছে, ৰঙা হৈ গৈছে। এতিয়া মই এখন প্লেটত কাঢ়ি ল'ম আলুখিনি। চাওক, এখন প্লেটত মই উঠাই লৈছোঁ আলুখিনি ধুনীয়াকৈ অলপ অলপকৈ মই প্লেটখনত কাঢ়ি লৈছোঁ। চাওকচোন, ইমান ধুনীয়াকৈ ৰং আহিছে আলুখিনি। এতিয়া মই সেই একেখিনি তেলতে দি দিম কাটি লৈছিলোঁ যে পিঁয়াজটো দি দিম। পিঁয়াজখিনি, কাটি লোৱা পিঁয়াজখিনি অলপ সময় ভাজি থাকিম পিঁয়াজখিনি তেলতে। অলপ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি অলপ ভাজি থাকিম। গেছটো মই কমাই থৈছোঁ, বঢ়াই দিয়া নাই, কাৰণ বেছি কৰি দিলে গেছটো পিঁয়াজখিনি জ্বলি যাব। চাওকচোন, পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মই ইয়াতে দিম অকণমান পাঁচফোৰণ দিছোঁ। বিশেষ মই মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ ঘৰতে খাম যিহেতু। এতিয়া মই ইয়াত দিছোঁ অলপ হালধিখিনি দিয়াৰ পিছত মই এতিয়া ধুই লোৱা মচুৰ দাইলখিনি দি দিম। দিয়াৰ পিছত মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। নিমখ দিয়াৰ পিছত অলপ সময় ভাজিম, অলপ সময় লৰাই থাকিম হেতাৰ পাতে। তাৰপিছতে মই ইয়াত গৰম পানী অলপ, উতলা গৰম পানী অলপ ঢালি দিম। যদি গৰম পানী দিলে আঞ্জাখনৰ সোৱাদটো আহে, যদি ঠাণ্ডা পানী দিয়া হয় তেতিয়াহ'লে আঞ্জাৰ সোৱাদটো কমি যায়। মই সেইকাৰণে গৰম পানী ব্যৱহাৰ কৰোঁ। এতিয়া মই আঞ্জাখন অলপ সময় উতল আহিবলৈ দিম। এনেদৰে ধুনীয়াকৈ লৰাই থাকিম। লৰাই দি অলপ সময় ঢাকোন মাৰি ৰাখি দিম উতলিবলৈ। চাওকচোন, উতলি আছে। এতিয়া উতলি থাকোঁতে মই দি দিম কাটি লোৱা বিলাহীখিনি দি দিয়াৰ পিছত হেতা পাতেৰে মই ধুনীয়াকৈ লৰাই দিম। অলপ সময় লৰোৱাৰ পাছত মই অলপ সময়ৰ কাৰণে উতলি থকাৰ পিছত অলপ সময়ৰ কাৰণে মই ঢাকোনখন দি দিম। এয়া দেখিছে, মই ঢাকোন মাৰি দিছোঁ। 15 মিনিটমান উতলাৰ পিছত মই আকৌ ঢাকোনখন খুলি দেখুৱাইছোঁ আপোনালোকক। চাওক, ইমান ধুনীয়াকৈ উতলি আছে। বিলাহীখিনি সিজিবলৈ আৰম্ভ কৰিছে আৰু দাইলখিনিও সিজিছে। চাওকচোন, ইমান ধুনীয়াকৈ সিজি আহিছে। আকৌ মই অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। আলুখিনি দি দিছোঁ এতিয়া।
আলুখিনি দি দিয়াৰ পিছত হেতা পাতেৰে মই লৰাই দিম। হেতা পাতেৰে মই ধুনীয়াকৈ লৰাই দিছোঁ। পানীটো কিন্তু বেছিকৈ নিদিওঁ, কাৰণ ডালিয়াখনত পানী অলপ কম হ'লে ভাল লাগে। আকৌ মই অলপ সময়ৰ কাৰণে ঢাকোন দি ৰাখি দিম। এতিয়া আলুখিনিও যিখিনি সিজিবলৈ বাকী আছিল সেইখিনি ধুনীয়াকৈ সিজি যাব। এয়া চাওকচোন, অলপ সময়ৰ পিছত মই আকৌ ঢাকোন খুলি দেখুৱাইছোঁ। চাওকচোন, আঞ্জাখন ধুনীয়াকৈ সিজি গ'ল। বিলাহীও সিজিলে ধুনীয়াকৈ, দালিখিনিও ধুনীয়াকৈ সিজিলে, আৰু ৰংটো কিমান ধুনীয়া হৈছে আপোনালোকে নিশ্চয় দেখিছে। মই কিন্তু কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, তথাপিতো ইমান ধুনীয়াকৈ ৰং আহিছে। আপোনালোকে বাৰু এনেকৈ ডালিয়া খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। এতিয়া মই গেছটো অফ কৰি দিলোঁ। যদি মোৰ ভিডিঅ'টি ভাল লাগিল, লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি চেনেলটো আগুৱাই যোৱাত সহায় কৰিব। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।